নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ 100টা কুৱেশ্যনৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ বৰ্তদেৱ। নেক্সট প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চন কি? উত্তৰ ধৰ্মপুস্তক আৰু 1813 চনত প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্নটো হৈছে শিলচৰৰ বিমানঘাটি ক'ত অৱস্থিত? উত্তৰ কুম্ভীৰ গ্ৰামত। নেক্সট প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি? উত্তৰ ভোগেশ্বৰ বৰুৱা আৰু মনালিছা মেহতা। নেক্সট প্ৰশ্নটো হৈছে 2001 চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগীগৰাকীৰ নাম লিখা। উত্তৰ 14 বছৰ বয়সীয়া অংশুমান দত্ত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী সাঁতোৰবিদে 9টা সোণৰ আৰু 3টা নতুন অভিলেখ সৃষ্টি কৰিছিল? উত্তৰ এলভিছ আলী হাজৰিকা। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত সাহসিকতাৰ সৰ্বোত্তম বঁটাটো কি? উত্তৰ মহাবীৰ চক্ৰ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষত হৃদপিণ্ড বুলি কোৱা হয়? উত্তৰ দিল্লী। নেক্সট প্ৰশ্নটো হৈছে কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল? উত্তৰ গুপ্তসকল। বন্ধুসকল গুপ্তসকলৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল। নেক্সট প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয়গৰাকী ব্যক্তি কোন আছিল? উত্তৰ জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয়গৰাকী ব্যক্তি মামণি ৰয়ছম গোস্বামী আছিল। নেক্সট প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ মামণি ৰয়ছম গোস্বামীৰ জন্ম 1942 চনৰ 14 নৱেম্বৰত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি যতীন্দ্ৰনাথ দুৱৰা আছিল। নেক্সট প্ৰশ্নটো হৈছে কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়? উত্তৰ 50 বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়? উত্তৰ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে কোন চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? উত্তৰ 2011 চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা প্ৰদান কৰা হয়? উত্তৰ ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক লাচিত বঁটা প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটোৰ নাম কি? উত্তৰ অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটোৰ নাম হৈছে অসম উপত্যকা সাহিত্য বঁটা। নেক্সট প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল ষ্টেচনটোৰ নাম কি? উত্তৰ অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল ষ্টেচনৰ নাম হৈছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা। নেক্সট প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰ অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। নেক্সট প্ৰশ্নটো হৈছে প্ৰতি বছৰে বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয়? উত্তৰ 2 পৰা 8 অক্টোবৰলৈকে বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে নোবেল বঁটা কোনখন দেশে প্ৰদান কৰে? উত্তৰ ছুইডেন।
ছুইডেনে নোবেল বঁটা প্ৰদান কৰে? নেক্সট প্ৰশ্নটো হৈছে প্ৰতি বছৰে কিমানটা শাখাত নোবেল বঁটা প্ৰদান কৰা হয়? উত্তৰ 6টা। বন্ধুসকল, 6টা শাখাত নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে 19 সংখ্যক এছিয়ান গেমছ 2022ৰ শ্লোগান কি আছিল? উত্তৰ হাৰ্ট টু হাৰ্ট। হাৰ্ট টু হাৰ্ট আছিল এছিয়ান গেমছৰ শ্লোগান। নেক্সট প্ৰশ্নটো হৈছে এছিয়ান গেমছত 2022ত ভাৰতে কেইটা সোণৰ পদক লাভ কৰে? উত্তৰ 28টা সোণৰ পদক, 38টা ৰূপৰ পদক আৰু 41টা ব্ৰঞ্জৰ পদক। নেক্সট প্ৰশ্নটো হৈছে 19 সংখ্যক এছিয়ান গেমছত 2022ত ভাৰতে মুঠ কিমানটা মেডেল লাভ কৰে? উত্তৰ 107টা। 107টা মেডেল ভাৰতে লাভ কৰে। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ ICC ক্ৰিকেট বিশ্বকাপ 2023ৰ গ্ল'বেল এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ শচীন তেণ্ডুলকাৰ। নেক্সট প্ৰশ্নটো হৈছে অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন কাৰ্যকাৰী সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ মনীষ কাপুৰ। মনীষ কাপুৰক ভাৰতৰ ৰিজাৰ্ভ বেংকৰ নতুন কাৰ্যকৰী সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ সম্প্ৰীতি যুদ্ধ ব্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হৈছে? উত্তৰ ভাৰত আৰু বাংলাদেশৰ মাজত। নেক্সট প্ৰশ্নটো হ'ল শেহতীয়াকৈ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া PTIৰ নতুন অধ্যক্ষ কাক নিযুক্তি দিয়া হয়? উত্তৰ KN শান্তাকুমাৰ। KN শান্তাকুমাৰক শেহতীয়াকৈ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনখন ৰাজ্যত বিখ্যাত পিতৃ-পাকছা মেলা অনুষ্ঠিত কৰা হয়? উত্তৰ বিহাৰ। বিহাৰত পিতৃ-পাকছা নামৰ মেলা উদযাপন কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে অলপতে গণিতৰ প্ৰতিষ্ঠিত ৰামানুজন পুৰস্কাৰ 2023 কোনে লাভ কৰে? উত্তৰ ৰুইক্সিয়াং ঝাং। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ ইৰাণী ট্ৰফী 2023ৰ খিতাপ কোনে লাভ কৰে? উত্তৰ ৰেষ্ট অফ ইণ্ডিয়া। ৰেষ্ট অফ ইণ্ডিয়া শেহতীয়াকৈ ইৰাণী ট্ৰফী 2023ৰ খিতাপ লাভ কৰে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থানৰ বাবে ব্যৱস্থা আছে? উত্তৰ অনুচ্ছেদ 352। নেক্সট প্ৰশ্নটো হৈছে কোনটো সংশোধনীক মিনি সংবিধান বুলি জনা যায়? উত্তৰ 42তম সংশোধনীক মিনি সংশোধন বুলি জনা যায়। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰ জানিলে তলত কমেণ্ট কৰক। আজিৰ ভিডিঅ' ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।